এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকসকলক মই সমীৰণ বৰঠাকুৰে পুনৰবাৰ স্বাগতম জনাইছোঁ। অখিল গগৈক পুনৰ ধমক অধ্যক্ষৰ। সদনত অখিল গগৈ আৰু অধ্যক্ষৰ বাকযুদ্ধ। দ্বিতীয়বাৰৰ বাবে সদন স্থগিত ঘোষণা কৰিছে অধ্যক্ষই। পুনৰ 10 মিনিটৰ বাবে স্থগিত হ'ল সদনৰ কাম কাজ। দ্বিতীয়বাৰৰ বাবে আসনৰ পৰা উঠি আহিল অধ্যক্ষ। অখিল গগৈৰে হোৱা বিৰোধিতাৰ পাছত আসন এৰি সদনৰ বাহিৰলৈ অধ্যক্ষ। এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকসকলক জনাইছোঁ সদনৰ প্ৰতিটো আপডেট। অখিল গগৈক পুনৰ ধমক অধ্যক্ষৰ। এই মুহূৰ্তৰ আপডেট সদনত অখিল গগৈ আৰু অধ্যক্ষৰ বাকযুদ্ধ। দ্বিতীয়বাৰৰ বাবে সদন স্থগিত ঘোষণা অধ্যক্ষৰ। পুনৰ 10 মিনিটৰ বাবে স্থগিত হ'ল সদনৰ কাম কাজ। দ্বিতীয়বাৰৰ বাবে আসনৰ পৰা উঠি আহিল অধ্যক্ষ। অখিল গগৈৰে হোৱা বিৰোধিতাৰ পাছত আসন এৰি সদনৰ বাহিৰলৈ অধ্যক্ষ। আৰু এই মুহূৰ্তত আমি জনাইছোঁ সেই বিশেষ খবৰটো। অখিল গগৈৰে হোৱা বিৰোধিতাৰ পাছত আসন এৰি সদনৰ বাহিৰলৈ অধ্যক্ষ। এই মুহূৰ্তত সদনৰ দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত। চিন্তা কৰিব বিধায়কসকলৰ লগত মিনিষ্টাৰে যি ইচ্ছা তাকেই কৰিব। বিধায়কসকলে মনে মনে বহি থাকিব বিচাৰিছো। দেখা গৈছে যে অধ্যক্ষ মহোদয় নহয় আপোনাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন যাওক বহুত নহয় থাকিব কলংকাৰী কৰিব আগৰ অংগনবাদী কেন্দ্ৰ পাৰবাৰ বনাইছিল আগৰ অংগনবাদী কেন্দ্ৰ। এতিয়া মন্ত্ৰী ডাঙৰীয়ানে যি পদক্ষেপ ধন্যবাদ দিব লাগে। পাৰ বাকচ বনাইছিল আগৰ অংগনবাদী কেন্দ্ৰ। অধ্যক্ষ মহোদয় আপোনালোকৰ চৰকাৰৰ বনাইছিল সমাজৰ অৱদান নাই। ধন্যবাদ দিব লাগে মন্ত্ৰী ডাঙৰীয়ানে পদক্ষেপত আমাৰ চৰকাৰ। অধ্যক্ষ মহোদয় এই ক্ষেত্ৰত অন্যায় কৰা হৈ আছে। 2 নম্বৰ হৈছে আগতে আপোনাৰ হস্তক্ষেপ লাগে। কুৱেশ্যন আৱাৰত তেনেকুৱা নহয়, সিদ্ধান্ত বেয়া হৈছে। এটা কুৱেশ্যন আৱাৰ মোৰ লগত কি কথা? এটা কুৱেশ্যন আৱাৰ আৰু আস্থাফুল কুৱেশ্যন কৰি আছে নাই। দি হাউচ এডজন ফৰ। আৰু এই মুহূৰ্তত আমি যি দৃশ্যাংশ দেখুৱাইছোঁ সেয়া হৈছে প্ৰথমবাৰ যেতিয়া সদন স্থগিত ৰাখিছিল 10 মিনিটৰ বাবে সেই দৃশ্যাংশ। আমাৰ হাতত নতুন ভিজুৱেল আহি পৰিছে। এই মুহূৰ্তত আমি নতুন দৃশ্যাংশ দেখুৱাম। বিধায়কসকলৰ লগত মিনিষ্টাৰে যি ইচ্ছা তাকেই কৰিব। বিধায়কসকলে মনে মনে বহি থাকিব বিচাৰিছো। দেখা গৈছে যে অধ্যক্ষ মহোদয় নহয় আপোনাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন যাওক বহুত নহয় থাকিব কলংকাৰী কৰিব আগৰ অংগনবাদী কেন্দ্ৰ পাৰবাৰ বনাইছিল আগৰ অংগনবাদী কেন্দ্ৰ। এতিয়া মন্ত্ৰী ডাঙৰীয়ানে যি পদক্ষেপ ধন্যবাদ দিব লাগে। পাৰ বাকচ বনাইছিল আগৰ অংগনবাদী কেন্দ্ৰ। অধ্যক্ষ মহোদয় আপোনালোকৰ চৰকাৰৰ বনাইছিল সমাজৰ অৱদান নাই। ধন্যবাদ দিব লাগে মন্ত্ৰী ডাঙৰীয়ানে পদক্ষেপত আমাৰ চৰকাৰ। অধ্যক্ষ মহোদয় এই ক্ষেত্ৰত অন্যায় কৰা হৈ আছে। 2 নম্বৰ হৈছে আগতে
এই ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ লাগে কুৱেশ্যন আৱাৰত তেনেকুৱা নহয় আৰু এই মুহূৰ্তত আমি জনাইছো যে আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ উঠি আহিছে আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে বিধানসভাৰ যি অধিৱেশন চলি আছে সেই অধিৱেশনৰ কালিৰ দিনটোত এটা কথা উল্লেখ কৰিব লাগিব কালিৰ দিনটোত মাৰ্চেল লগাই বহিষ্কাৰ কৰিছিল অখিল গগৈক আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে অখিল গগৈক লৈ পুনৰ অধ্যক্ষই ধমক দিয়া পৰিলক্ষিত হৈছে আজি পুৱাৰ ভাগত প্ৰথম অৱস্থাত 10 মিনিটৰ বাবে সদন স্থগিত ৰাখিছিল তাৰ পিছত পুনৰ ধমক দিছে অখিল গগৈক ভালকৈ চিন্তা কৰিব বিধায়কসকলৰ লগত মিনিষ্টাৰে যি ইচ্ছা তাকেই কৰিব বিধায়কসকলে মনে মনে বহি থাকিব বিচাৰিছো দেখা গৈছে যে আপোনাৰ ফালৰ পৰা নিৰ্বাচন যাওক আৰু এই মুহূৰ্তত আমি জনাইছো পুনৰ 10 মিনিটৰ বাবে স্থগিত হ'ল সদনৰ কাম কাজ মুঠৰ ওপৰত ক'ব লাগিব অখিল গগৈক ধমক অধ্যক্ষৰ পুনৰবাৰ অধ্যক্ষই নিজৰ আসন এৰি থৈ গৈছে আমি পূৰ্বে জনাইছো যে কালিৰ দিনটোত মাৰ্চেল লগাই বহিষ্কাৰ কৰিছিল অখিল গগৈক আৰু তাৰ পিছতে অখিল গগৈ যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কালিৰ দিনটোৰ বিষয় আছিল 1 লাখ নিবনুৱাক নিযুক্তিৰ প্ৰসংগ আৰু সেই বিষয়ক লৈ অখিল গগৈ যথেষ্ট সৰব হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল যে আজি পুৱাৰ ভাগৰ অংগনবাড়ী কেন্দ্ৰৰ সন্দৰ্ভতো কিছু মন্তব্য কৰিছিল সেয়া অৱশ্যে কেৱল অখিল গগৈক নহয় সেয়া কেৱল অখিল গগৈ উত্থাপন কৰা বিষয় নাছিল ইয়াৰ উপৰিও কেইবাজনো বিৰোধী বিধায়কে এইসমূহ বিষয়ক লৈ সৰব হৈছিল আৰু শেহতীয়া খবৰ অখিল গগৈ পুনৰ অধ্যক্ষই ধমক দিছে আৰু শেহতীয়া খবৰ অনুসৰি পুনৰবাৰ আসন এৰি অধ্যক্ষই আঁতৰি গৈছে আমি পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাইছো মুঠৰ ওপৰত সদনত উত্তপ্ত পৰিস্থিতি কুৱেশ্যন আৱাৰত তেনেকুৱা নহয় সিদ্ধান্ত বেয়া হৈছে এটা কুৱেশ্যন আৱাৰ মোৰ লগত কি কথা এটা কুৱেশ্যন আৱাৰ আৰে আস্থাফুল কুৱেশ্যন কৰি আছে নাই The House adjourned for 10 minutes. আৰু এয়া আমি দৃশ্যাংশ দেখুৱাইছো পুনৰবাৰ আঁতৰি গৈছে অধ্যক্ষগৰাকী
আনি কেনেকৈ ভালকৈ চিন্তা কৰিব বিধায়কসকলৰ লগত আলোচনা নাই ৰাজেন মিনিষ্টাৰে যি ইচ্ছা তাকেই কৰিব বিধায়কসকলে মনে মনে বহি থাকিব বিচাৰিছো দেখা গৈছে যে অধ্যক্ষ মহোদয় নহয় আপোনাৰ ফালৰ পৰা ইনষ্ট্ৰাকশ্যন যাওক বহুত নহয়